নমস্কাৰ, মই মধুস্মিতাই আপোনালোক সকলোকে বিশ্বৰ মৃদু তথ্যলৈ স্বাগতম জনাইছোঁ। কেতিয়াবা ভাবিছেনে আমি আচলতে কাৰ বাবে দৌৰি আছোঁ? এই নোহোৱা দৌৰত আমি সকলোৱে ইজনে ইজনক চেৰ পেলাই আগুৱাই যাব বিচাৰোঁ। কিন্তু এই দৌৰত আমি নিজকে ক'ৰবাত হেৰুৱাই পেলাইছোঁ নেকি? আজিৰ দিনত আমি সফলতাৰ সংজ্ঞা পাহৰি পেলাইছোঁ। কোনোবাই যদি ডাঙৰ অট্টালিকা বনাইছে, আমি ভাবোঁ সেয়া সফলতা। কিন্তু আচল সফলতা জানো কেৱল টকা পইচাতে থাকে? আচল সফলতা থাকে সেই নিশাৰ শান্তিপূৰ্ণ টোপনিটোত, য'ত কোনো দুশ্চিন্তা নাথাকে। মনত পৰেনে, সৰু থাকোঁতে এটা মাৰ্বল বা এটা কাগজৰ নাও বনাই আমি যিমান সুখী হৈছিলোঁ, আজি লাখ টকা হাতত থাকিও সেই সুখী কিয় নাপায়? কাৰণ আমি বৰ্তমান জীয়াই থাকিবলৈ পাহৰি গৈছোঁ। আমি কেৱল অনাগত কালৰ চিন্তাত আজিৰ দিনটো শেষ কৰি দিওঁ। ৰৈ দিয়কচোন খন্তেক, আজি নিজৰ বাবে একাপ চাহ বনাওক। কোনো মোবাইল নাই, কোনো কামৰ চিন্তা নাই, কেৱল আপুনি আৰু আপোনাৰ উশাহ। খিৰিকীৰে আকাশখনলৈ চাওক, জগতখনে আপোনাক কি কৈছে চাব নালাগে। আপোনাৰ মনে আপোনাক কি কৈছে সেইটো শুনক। জীৱনটো বহুত চুটি, ইয়াত ভুল হ'বই। কেতিয়াবা আমি হাৰিম, কেতিয়াবা আকৌ জিকিম। কিন্তু হাৰি যোৱাটোৱে শেষ নহয়, হাৰি আকৌ থিয় হোৱাটোৱে আচল জীৱন। আজি নিজকে কওক, মই যিমানখিনি কৰিছোঁ সিমানে যথেষ্ট। মই সুখী।